ঐ ভাত হ'ল নাই? তই যে অকল দিনটো ফোনতেই কথা পাতি থাক, এনি টাইম তোক যে মই ফোনত কথা পাতিয়ে দিওঁ, তই কালৈ ইমান ফোন কৰি থাক? ঐ ছাগলী মাংস নাই এতিয়ালৈকে 2 ঘণ্টা হ'ল, তই যে ভাত বনোৱা নাই এতিয়ালৈকে। হা, মোৰ ভোক লাগিছে নহয়, অফিচৰ পৰা আহি এতিয়ালৈকে চাই টিপি খোৱা নাই মই। ঐ ৰহ, তোৰ লগত মই অলপ পিছত কথা পাতি আছো। এইবোৰৰ পৰা মানে মানুহৰ লগত কথা এটা পাতিবলৈ শান্তি নাই। এইবোৰকে অকল ফোনতে কথা পাতি থকা দেখে। এই দিনটো যে ঘৰৰ কাম বনবোৰ কৰি থাকো এইবোৰ নেদেখে। ছাগলী মাংস আনিছে, পেটটো চা। খাওঁতে পেটটো গৈ ক'ত পালেগে? এইবোৰ কলেষ্ট্ৰল নে ফলেষ্ট্ৰল, এইবোৰ বোলে 400। এইবোৰ ৰাহুবোৰে এইবোৰ মানিবলৈ আহিছে। ঐ তই মোৰ পেটত ধৰি কথা নকবি দেই, মোৰ পেট মোৰ কথা। তোক ছাগলী মাংস বনাবলৈ দিছোঁ, তই ছাগলী মাংস বনাও, সোনকালে বনা, মোৰ ভোক লাগিছে। এইবাৰতো কথা শুনা, এইবোৰে মানে ভাল কথা শুনিব আহেগে। মোৰ পেট মোৰ কথা, কাইলৈ বেমাৰ হৈ পৰি থাকিলে ক'লৈ যাবি? এইবোৰ কৰোণা নে ফৰোণা ওলাইছে, এইবোৰ গোটেই হাস্পতাল বন্ধ, ডক্তৰে পেচেণ্ট নাচায়, আঁতৰৰ পৰাই মানুহ দেখিলে খেদে কৰোণা হৈ আহিছে। এইবোৰে কথা শুনিবলৈ আহিছে, দিনে খোৱাটো বাঢ়িছেহে। এই জুই লগাজনী মুখখন চা, যি কৰ মই শুকে কম। যা শুবলৈ যায়, বিচনাত পেটটো পেলাই লৈ এতিয়া টিকটকত ছোৱালী চাবগৈ। ছোৱালী চাই থাকিব আৰু দেই। মই যেতিয়া ওচৰলৈ যাম ক'ব, চাচোন চা, আজিকালি ছোৱালী চাচোন চা। আকৌ ক'ব, এই কি পিন্ধিছে চাচোন চা, সেই বুলি কৈ পেলাই ছোৱালী চাই থাকিব।